kakosang আহি এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কেতিয়াও 3 কিলোমিটাৰ আছে আৰু ৰাস্তাৰ মাজতে বাইকখন পামচাৰ হৈ গ'ল তো এতিয়া ইয়াত ফাইনেলি আহি পালোঁ আৰু ইমান মজা লাগিছে ओ मेरे रांझे जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली guys কিমান কিউট হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিতিশ ব্লগ সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ এতিয়া আছোঁ মই স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত আৰু আজি ইয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবি আহিছোঁ আমি এতিয়া গৈ আছোঁ kakosang waterfall আৰু এইফালে আছে ৰিয়ান ব্ৰ পুৰা এক্সাইটেড মানে গা ধুম বুলি আহিছিলোঁ বাট এনেকুৱা বৰষুণ দিছে নহয় এনেকুৱা বৰষুণত কেনেকৈ গা ধুম ন ৱাটাৰফলত চ' কি হয় দেখা যাব আৰু এতিয়া বাজিছে 11টা আৰু ইয়াৰ পৰা বহুত দূৰ আছে আৰু 50 কিলোমিটাৰমান হ'ব চাগে মেপ চাই চাই যাব লাগিব আজি ফাৰ্ষ্ট টাইম যাম ন তো বহুত ভাল লাগিছে চাৰিওফালে চাহ আৰু আমি মাজত গৈ আছোঁ ইয়াত বৰষুণ দিয়াই নাই যোৰহাটত পুৰা বৰষুণ চ' গাইজ আমি দেৰগাঁও টাউন পাৰ কৰি আহিলোঁ আৰু এতিয়া আৰু 59 মিনিট দেখাইছে গুগল মেপ চাই চাই গৈ আছোঁ অ' মাই গড গাইজ চাওক গুগল মেপ চাই চাই আহোঁতে ক'ত সোমাই দিছে আমাক পাহাৰটো আগত দেখিছোঁ বাট চাওক না কেনেকুৱা চাহ বাগানৰ মাজত আৰু ইয়াত মানুহ চানুহ কোনো নাই 8 কিলোমিটাৰ এনেকুৱা ৰাস্তা 8 কিলোমিটাৰ যাম চেছ আজি মাই গড গাইজ এনেকুৱা ৰাস্তা হ'ব বুলি ভবা নাছিল আৰু বাইকটো চেইন পকেটো বেয়া হৈ গৈছে কেটেক কেটেক বাজিছে চাউণ্ডটো উফ ডেঞ্জাৰ কষ্ট বা ইয়াততো বাইক চাইক বেয়া হ'লে চেছ আৰু এইটো পাহাৰ চাওক কি মজা লাগিছে ভিউটো A few moments later. চ' গাইজ আৰু kakosangলৈ 3 কিলোমিটাৰ আছে আৰু ৰাস্তাৰ মাজতে বাইকখন পামচাৰ হৈ গ'ল এইফালে ভাইটিকেইটা চাই আছে দেখো গাইজ চকা পামচাৰ আদায় আৰু 3 কিলোমিটাৰ আছিলে ৰাস্তা এতিয়াতো বহুত ভিতৰত আছোঁ ইয়াততো দোকান এটাও পাবলৈ নাই আৰু মানুহ ঘৰে নাই ইমান চ' এতিয়া কি কৰা হ'ব ৰিয়ান ব্ৰ কিবা এটা কৰিব লাগিব গাইজ এতিয়া উপায় নাইকিয়া হৈ গৈছোঁ আজি কি হ'ব নাজানো আৰু দেই গাইজ বাইকৰ চকা পামচাৰ হৈ গ'ল ইয়াতে আহি ইয়াতকৈ আৰু কি কষ্ট লাগে kakosang আহি এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কেতিয়াও ইয়াতে চকাটো পামচাৰ হ'ব লাগে নাই বাৰু এতিয়া না ইয়াত দোকান আছে না মানুহৰ ঘৰ আছে এইফালে ৰিয়ানে বাইকখন লৈ গৈছে মই খোজকাঢ়ি গৈ আছোঁ ৰিয়ানে এটা পাম এটা উলিয়ালে মাজুলী দাদা চ' এতিয়া পম্পটো দি চাইছোঁ সোমাব নাই নাজানো আৰু চ' গাইজ এতিয়া আমি গৈ আছোঁ বোকাঘাটত আৰু সেইটো চাওক বাইক এনেকৈ লৈ গৈছোঁ আৰু চ' এতিয়া ফাইনেলি আহি পালোঁ গেৰেজৰ দোকানত চ' এতিয়া বাইকটো নমাই লওঁ এণ্ড জল্দি প্ৰেছ মাৰি আকৌ যামগৈ kakosang কেনেকুৱা লাগিছে আজিব চা চ' ফাইনেলি বাইকটো ভিতৰৰ টিউবটোৱে চেঞ্জ কৰিলোঁগৈ টিউবটো পূৰা একদম ডাঙৰ ফুটা এটা ওলাই গ'ল চ' ইয়াতে বনাইছিলোঁ আৰু এতিয়া ডাইৰেক্ট kakosang যাম লগ পাই আছোঁ আপোনালোকক চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব A few moments later. গাইজ ইয়াতে এণ্ট্ৰি টিকেটটো লৈ ল'লোঁ বাইকৰ 30 আৰু এতিয়া সোমাব লাগে আৰু ভিতৰত এনে কেতিয়াবা অফ চফ নাথাকে ন কেইটা বজালে 4টা বজালৈকে আচ্ছা তাত মানে কেইটা বজালৈ থাকিব পাৰে অ'কে চ' গাইজ ফাইনেলি আমি টিকেট চিকেট কাটি ভিতৰত সোমালোঁ আৰু এতিয়া অলপ যাব লাগিব ভিতৰলৈকে আৰু এই ভিউ চেক কৰে গাইজ কি চালিয়া লাগিছে মাই গড পাৰ্কিং প্লেছত আহি পালোঁ এতিয়া আৰু ইয়ে চেক কৰে গাইজ অ' মাই গড মোবাইলত ইমান ওলোৱা নাই অ' ভাই ভয়ানক কিমান থিয় চ' ইয়াৰ পৰা সোমাব লাগে ভিতৰত হেলমেটটো ইয়াতে হোটেল এখনত থৈ লৈছোঁ এণ্ড এতিয়া আমি ভিতৰত সোমাম আৰু 20 মিনিটমান লাগিব মেইন ৱাটাৰফলটোলৈ গৈ আছোঁ
দিছ ইজ কাকচাং আপোনালোকে ভিজিট কৰিব আহক চ' আমি অথনিৰ পৰা সোমাই আছোঁ বাট মেইন মানে ৱাটাৰফলটো দেখি পোৱা নাই আৰু এইটো চাওক উঠিবৰ কাৰণে কি দলং বনাই দিছে মজা লাগিছে মানে আল্টিমেট পাহাৰ একদম ওখ পাহাৰ ৱাহ চ' ফাইনেলি আমি মেইন ডেষ্টিনেশ্যনটো পামগৈ আৰু অলপ লেট হ'ল বাইকটো পামচাৰ হৈ গৈছিলে ন এইকাৰণে আৰু বহুত উঠিব লাগে ওপৰত আল্টিমেট লাগিছে ফাইনেলি সেইটোৱে হৈছে কাকচাং ৱাটাৰফল এইটোৱে হৈছে কাকচাং ৱাটাৰফল আল্টিমেট লাগিছে এতিয়া ইয়াত ফাইনেলি আহি পালোঁ আৰু ইমান মজা লাগিছে এতিয়া গহপুৰত পানী চানী পৰি গৈছে চাফা কৰি লৈছোঁ চ' এতিয়া অলপ চাৰ্ট খুলি গা ধুব লাগিব ইয়াত গা ধুম বুলি আহিছিলোঁ ন গা নুধুলে কি হ'ব চ' মস্তি 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 মজা লাগিছে তুমি অহা মোবাইল নোযোৱা মই পাছটো আছিলে নাই গা ধুব নাই কোনে মাৰি যাম ভাই आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आए মজা লাগিছে আগলৈ যাব নিদিয়ে গাইছ মানে এইটো বেছি দ আছে যে এইকাৰণে মানে আগত যাব নিদিয়ে মজা লাগিছে ये व्यू देखो बहुत ठंडा লাগিছে বাহ টিকলি এটা গা ধুব আহিছে ইয়াত এইফালে টিকলি এটা গা ধুব আহিছে হাই आप लोग कहाँ से केरला से वाह साहब दादा केरला पर यार गा धुई আছে गाइस किमान किউট গা ধুই আছে আৰু তামিলনাডুৰ পৰা আহিছে বোলে নালাৰকা ময়ো তামিল অলপ জানো এইটো চাওক তামিলৰ পৰা আহিছে বাই বাই ইমান কিউট লাগিছে গাইজ ইয়াতে বেছি টাইম নাথাকোঁ এতিয়া 4:30 বন্ধ হয়ে আৰু এইটো তো জলদি যাবগৈ লাগে আৰু ঠাণ্ডাও লাগিছে তো লং পেণ্ট চং পেণ্ট নাই পিন্ধিবলৈ হাফ পেণ্ট পিন্ধি যামগৈ আৰু তো আপোনালোকে আহিব কাকচাং ৱাটাৰফলত গৰমত বেছি ভাল লাগিব আজি পূৰা বৰষুণ দিছিলে ন ৰাতিপুৱা আহোঁতে আপোনালোকে দেখিছে চাগে তো বৰষুণ তিতি আহি হ'লেও গা ধুইছোঁ যোনে নতুনকৈ চাই আছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চ' গাইছ ইয়াত দুজন লগ পালোঁ আৰু দাদা ইয়াৰে ন বোকাখাটৰ আৰু দাদা মাজুলীৰে হয় আৰু কেনেকুৱা লাগিছে ইয়াত বহুত ভাল লাগিলে লগ পাই বেছি ভাল লাগিলে গাইছ ইয়াতে আমাৰ মাজুলীৰ দাদাহঁতকো লগ পালোঁ মজা লাগিছে মজা তামাম জোচ গাইছ ইয়াতে বহুত দেৰিলৈ ৰ'লোঁ আৰু এতিয়া মানুহ চানুহ চব গ'লগৈ আমি একেবাৰে লাষ্টত আছোঁ এতিয়া যাওঁগৈ ইয়াৰ পৰা আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ত' আজিলৈ ইমানেই আছিলে বাই বাই গাইছ নেক্সট ভিডিঅ' লগ পাই আছোঁ